সকলো ভালে আছে। আমি আজি এটা ভিডিঅ' দেখুৱাম। এইটো হৈছে ঘৰটো দীঘল আছে 26 ফুট, বহল আছে 16 ফুট, দুটা ৰুমৰ বিম বান্ধিবৰ কাৰণে ধুমুচ কৰা হৈছে মাটিটো। ইয়াৰ দুটা সাইড বিম বান্ধা হৈ গৈছে অলৰেডি, আৰু দুটা সাইড আছে, সেইটো সাইড আৰু এই ধুমুচ মাৰি থকা সাইডটো বাকি আছে। এই দুটা সাইড মাৰা হ'লে বিমটো ক্লিয়াৰ হৈ যাব বান্ধা ধৰা। আৰু বান্ধিবৰ কাৰণে হয়তো ৰড আনিবই কিজানি। এইটো ৰড আনিলে, ৰডটো আনি থ'লে ইয়াতে এতিয়া ৰডটো সোমাই এইটো বান্ধি ধৰি ক্লিয়াৰ কৰিম। তাৰপিছত আপোনালোকক দেখাম আমি ফাৰ্মাবোৰ কেনেকৈ ফিটিং কৰিছিলোঁ। আৰু ফাৰ্মাবোৰ এইটো ফাৰ্মা ফিটিং কৰিলোঁ। ফাৰ্মাবোৰ এনেকুৱাকৈ বান্ধিছোঁ, 6 ইঞ্চি বহলত দিয়া আছে, ওখটো দিয়া আছে 8 ইঞ্চি। এনেকুৱাকৈ পূৰা চিধা কৰি পেলাই ফাৰ্মাটো ফিটিং কৰা হৈছে। দুই চাইডত খুঁটি মাৰি বান্ধি দিয়া হৈছে। এইটো ধুনীয়াকৈ 6 ইঞ্চি কেৰা বনাই লোৱা হৈছে। সেই জোখমতে তক্তাবোৰ দি এইটো বান্ধি দিয়া হৈছে। এইটো খালী জেগাটোত এটা 7 তক্তা হ'ব। এইটো ধুনীয়া ফিটিং হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনে লাগিল আপোনালোকে জনাবচোন কমেণ্টত। আপোনালোকক ধন্যবাদ।